না 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 হেল্ল' না না আলি আলি ইমান দেৰি কৰা সেই তিতানবাৰ ৰখি ৰখি মোৰ চুনুৰ বিষ হৈ গৈছে কেলা তাকো ঠেঙৰ বিষ হৈ গৈছে কেলা থেই কালি যেতিয়া গাছত গৰু উঠা গান মাৰি আছা হয়নে? অঁ আৰু অলপ আগতে আহিছো মোৰ নাকৰ পিটনে দি তেজ ওলাই গ'লে ইয়াৰ গান শুনি পেলাই হয় দে। কি হয় দে সি নাকৰ পিটনে দি মুতে নেকি তই নাকৰ পিটনে দি মুতে তই চালা তোৰ কথাটো কিন্তু আই তই ঠিকে কৈছা পাৰিবি তই। হয়ে মই নাকৰ ফুটনা দিয়ে শুনো তে তই তলৰ ফুটনা দি শুন হ'ব দে এবেজ যেতি কৰ মোক নকৰি আৰু কাক কৰবি বেলেগ কৰিলেতো কাণ তালি থৈ গুচি গ'ল এতিয়া নাই মই দেখি একো কৰা নাই হ'ব দে ফুটনা কৰি থাকবি। ফুটনা নকৰবি মই এনে বেয়া নুহুৰকে হৈ গৈছে কেলা এয়ে মোৰ লগত এটা বেহাৰ আছে চাই নেকি টেষ্টিং কৰি সোমাই নে নোসোমাই। সেই মেট্ৰিক পাছ নকৰিলোঁ আজিকালি কোম্পানী এটাত গ'লেও মেট্ৰিক পাছ লাগে তই কি জানবি কথাটো হয় মেট্ৰিক পৰীক্ষা চলি আছে দেখোন। সেইকাৰণে ওলাইছোঁ মই কথাটো তই এনেই ওলাব বুলি ভাবিছা নেকি মই কথাটো মেট্ৰিক পৰীক্ষা গ'লে একদিন এইবাৰ আমাৰ খুৰীৰ ল'ৰাটোৱে দিছিল মেট্ৰিক পৰীক্ষা তাতে কি হ'ল তাতে আছে ডাঙৰ হৈছিল কথা সি বোলে এইবাৰ মেট্ৰিক পৰীক্ষাৰ দিনাই ইংৰাজীৰ পৰীক্ষাৰ দিনাই 115ৰ এনচাৰ কৰিছে 115 হ'ল নেকি আজিকালি? আমি থাকোঁতে দেখোন টোটেল 100 আছিলে। পাগলা এতিয়ানো 100ৰে সেইকাৰণে ৰাজে ৰহস্য থকা বুলি কৈছি হয় নেকি? দে কৱে ৰাজ। তই যে তাৰ মাজত মাত নেদা এতিয়াতে ক'লো কিন্তু তোক সি লেখাত 100ৰে লিখিছিল কিন্তু লেখা হোৱাৰ পাছত বোলে মাষ্টাৰনী এটা আহি পেলাই 10 নম্বৰী আৰু 5 নম্বৰী এনচাৰ এটা দিছে সিও লগত থাকিব নোৱাৰিলে সেই থৈ আহিলাক গোটাই তাৰপাছত 115 হ'ল তাৰ টোটেল এনচাৰ কি পাগলা মালে সি মাষ্টাৰনীটো আৰু ভাল আছিল পাওঁ। কথাটো নহয় বাট মেটো দমহে তেৰা এই কথাটো কাৰো আগত নল'বি দে তহঁতৰ আগত ক'লো আৰু মই নিজৰ বুলি কাৰো আগত নকবি দে আৰু আমি এটা কাম কৰোঁ দে নহ'লে কি মেট্ৰিক পৰীক্ষা দিয়া চলিগিলাখানক বাটত আগুৰি এটা ডিমে খুৱাই দিয়া পৰীক্ষা দিব যাওঁতে তাৰপিছত সেনে ৰিজাল্ট দিয়াৰ দিনাই 0 পাব তাৰপিছত আমাৰ মনটো অলপ ভাল লাগব আমি ফেইল সেহেঁতেও ফেইল কৰিব মোৰ কণী নেদাও দেই দুটাই আছে মোৰ। সেই কণী নহয় ডিমে আৰু তই কি সেই 80 চনৰ অন্ধবিশ্বাস লগত লৈ যিয়ে আছে চাওঁ তাক দে হ'ব দে এতিয়া এনে থাকিলে কি হ'ব মেট্ৰিক দিয়া চলি কেইটামানক আমি কেইখনমান নকাল লিখি দি থৈ হ'ব এটা সহায় হ'ব সেন্দৰ আমি এনেই আছোঁ আমিনো আৰু কি সহায় কৰিম মেট্ৰিক ফেইল চলি তহঁতে লেখবি মই বিলে দিম দে চবকে। যৌ